আও হৰি ইমান মানুহ আছে বিশ্বাস কৰ মোৰ এগালমান বয়সো হোৱা নাই 37মান বছৰ হৈছে মই এনেকুৱা শোভাযাত্ৰা আজিলৈকে দেখা নাই ঘূৰি চাপ শেষেই হোৱা নাই কিমান আন্তৰিকতা থাকিলে মানুহে এনেকে কষ্ট কৰিব পাৰে চাওক ইমান সুন্দৰ শোভাযাত্ৰা হৈছে সঁচাকে মন ভৰি গৈছে বোলে আও হৰি মানুহ যিমান আছে শব্দ সিমান ওলোৱা নাই কিন্তু আও হৰি মজা ভালে আছে নে সকলো আছে চাওক ইমান ধুনীয়াকৈ অনুষ্ঠান পাতিছে ছাত্ৰ সন্থাই এনেতো ৰ'দ দি আছিলে এইকেইদিন হয়নে নহয় আজি বেলিও ব্ৰাইটনেছ কমাই দিলে সকলো ধুনীয়াকৈ শান্তিপূৰ্ণভাৱে হৈ গ'ল আৰু এই সুযোগতে আমাৰ সমজুল ককাইদেউক ধন্যবাদ জনাইছোঁ চিত্ৰদাক ধন্যবাদ জনাইছোঁ ইমান জনসমুদ্ৰৰ মাজত আমাৰ অভাজন দুজনকে অকণমান সুযোগ দিলে থিয় হ'ব ৰাইজৰ আশীৰ্বাদ লোৱা আৰু এনেকৈ ক'লে ভাল নাপাওঁ খালি বেহাৰবাৰী দুখৰমান কৰি দিওঁ ডাইলগ ন মস্তি লাগিছে পাঠকতা ইমান ধুনীয়া অনুষ্ঠান পাতিছে আমাৰ দুজন আধা ভোজনক মাতিছে আপোনালোকে ইমান মহ চেনে দিছে বেহাৰবাৰী চাইছে সেইকাৰণে ময়ো আপোনালোকক সৰুকৈ বস্তু এটা দিছোঁ ইমান মানুহ আছে ভগাই লওঁতো হা ইয়াত উঠি টকা বহি টকা শুই টকা হাঁহ পাই টকা আগফালে টকা পাছফালে টকা এইফালে টকা সেইফালে টকা চব মানুহৰ কাৰণে যে কি মস্তি লাগিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ বিষয়ববীয়া কৰ্মকৰ্তাক প্ৰথমে শ্ৰদ্ধা জনাইছোঁ এইদৰে বিভিন্ন ভাষা জাতি জনগোষ্ঠীৰ লোকক আমাক অসমৰ অসমীয়া একগোট কৰি ৰখাৰ বাবে আৰু শ্ৰদ্ধা জনাইছোঁ এই উদ্যোক্তা মণ্ডলী তথা সমূহ জোনাইবাসী ৰাইজক আজি আপোনালোকে যিদৰে ছাত্ৰ সন্থাৰ আহ্বানত আপোনালোকৰ বিভিন্ন ব্যস্ততাৰ মাজত সকলো দিহিঙে দীপাঙৰ পৰা ওলাই আহি ইয়াত একত্ৰিত হৈ আমাৰ জাতিটোক সবল কৰিছে ঠিক সেইদৰে যিদৰে আপোনালোক আহি এখন ৰাইজ হৈছে এক শক্তি উৎপন্ন কৰিছে ঠিক সেইদৰে এই একতাটো এই ইউনিটিটো আপোনালোকৰ মাজত সদায় থাকক জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে থাকক তেতিয়া কোনো বাহিৰা শত্ৰুৱে জোনাইবাসী ৰাইজৰ নো মেডালো লৰাব নোৱাৰে এই একতা সদায় থাকক আপোনালোকৰ জয় আই অসম থেংক ইউ কবিতা এটা লিখিছিলো বহুত দিন আগতে গাই দিয়ক গামে আৰু কৈছো সালা এটা বাংলাদেশ জন্ম দিয়ে হাজাৰটা স্বদেশী সালা এটা বাংলাদেশ ইলেকশ্যন আহিব তো অসমৰ কাটা তাৰ পচিব হামদ হামাৰেতো বাকী চব আছাম ভেষ্ট এইখন শংকৰ আজানৰ দেশ লাচিত কনকলতাৰ দেশ অসমীয়াই যদি ইংৰাজ খেলিব পাৰে অসমীয়াই যদি মান আৰু মোগলক খেলিব পাৰে অসমীয়াই বাংলাদেশীকো তৰাই খেলিব পাৰিবনে নহলে বাই বাই আছাম দেশ ৱেলকাম বাংলাদেশ ৱেলকাম থেংক ইউ জয় আই অসম বোলে আও হৰি সোমাই আহোঁতে ইমান ভাল লাগিছে আপোনালোকৰ উৎসাহ দেখি ইমান মানে চুম আদৰণি দিছে তাৰ মাজতে অকণমান তথাপিও সৰুকৈ দুখ এটা লাগি গ'ল শিল্পী মানুহৰ হৃদয়বিলাক থলুকা বুলি কয় ফটকে মানে মহিলাসকলক যে দেখিছো ভাল লাগিছে কিন্তু মানে কি হ'ল তাক মহিলাসকলক যে দেখিছো মোৰ বায়েলৰ ঘৰৰ ফুলটোলৈ মনত পৰি মণিব আজি মণিব আপোনাৰ লগত নাচে কি হ'ল ছাৰ মই আপোনাৰ লগত আছো তই মোৰ লগত থাকি কি কৰিবি আমাৰ মোহনক কোনে কোনে ভাল পায় হাত দাঙচোন চাওঁ বা ঐ জোনাই বৰ বেলেগ ফিল বনাইছে ঠিক আছে এইবাৰ হাত দাঙিব হাত দাঙক মোক কোনে কোনে বেয়া পায় মাই গড আপোনাক বহুত মানুহে বেয়া পায় তাক নেপায় আচলতে নুশুনাকে হাতখন দাঙি দিলে হয়নে কিন্তু যেতিয়া গম পালে যিটো স্পীডত দাঙিছিল তাতকে বেছি স্পীডত নমাই দিছে মণি নাই কাৰণেহে দেই লাভ ইউ অল
আমাৰ দুটাতো গম পালো এতিয়া বেহৰবাৰীখনতো সকলোৱে চাই আছেনে চাই আছে আমাৰ দুটাতো কিমান ভাল পাই গম পালো এতিয়া বেলেগত জুখি যাম কাক কিমান ভাল পায় হা চবে কব মণিপুৰক কোনে কোনে ভাল পায় হাত ডাঙৰ এই ডেকা ল'ৰাখিনিয়ে নালাগে মই আছো হ'লেও মৰম চেনেহ হয় না মৰম চেনেহৰ কাৰণে দাঙিছে আকৌ বা মণিপুৰক কোনে কোনে ভাল পায় হাত ডাঙৰ এই তোৰ হাতখনো উঠি আছে মৰম চেনেহ হয় নে নহয় এইবাৰ চাম আমাৰ বাইলুং গোষ্ঠী কোনে কোনে ভাল পায় ভৰি ডাঙৰ বাইলুং গোষ্ঠীক ইমান মানুহে ভাল নাপায় ছাৰ অকল কেমেৰা দাদাটো ভৰিখনে দাং খাই আছে এই চব মানুহে ভাল পায় সেইবুলি ভৰিখন ডাঙৰ কৰি গ'লে দাঙি দিলে দেখোন চিলমণি বদলি একবাৰ হাৰিবল মন ৰচনা এইটো অকণমান ধুনীয়া লগা কৰি দিয়কচোন একবাৰ হাৰিবল মন ৰচনা মানৱ দেহাৰ গৌৰৱ কৰিও না হয়নে বাৰু এনেই টকা পইচা লৈ আমি অহংকাৰ কৰি থাকো একো নাই তুমি চব চেলমণি বদলি আজি আছে কাইলৈ নাই লগৰ এটা হোৱা হ'লে বেছি লগৰ উঠিলে কিন্তু নাই নহয় এতিয়া বজাই দিলে ভাল লাগে এনেকুৱা দেহ বিচাৰ কিতাপ তথাপিও এনেই গাওঁ বাৰু আপোনালোকে সহযোগিতা আগবঢ়াব বঢ়া মানে মাতবিলাক আকৌ সৰু হৈ গ'ল কিয় ভোক লাগিছে নেকি একবাৰ হাৰিবল মন ৰচনা মানৱ দেহাৰ দুৰ্লভ কৰিও না আপুনি গাইছে আইডিং বা সৰু কৈছে ডবৰটো মই মুখতে কথা দিওঁ এই তাইৰ দেশত যে মাহী মাহ কোন লোকে কমল হয় নে আমাৰ অমৃতা অকণমান আগত কৈ গৈছে যে অসমীয়া চিনেমাৰ খুব সুদিন আমিতো এতিয়া মোকে অমৃতাক বাৰু বিভিন্ন চৰিত্ৰত দেখি আছে তাই খুব ঘনিষ্ঠ অভিনেত্ৰী মোৰো প্ৰিয় অভিনেত্ৰী আৰু মইতো আজি কিমান দিন হ'ল এই 6 বছৰ বেহাৰবাৰী পুলিচে মোক দেখি আছে ক'ৰবাত চিনেমাত কৰিছোঁ যদি ভালকৈ কৰিবলৈ পোৱা নাই এইবাৰ ময়ো ভালকৈ কৰিবলৈ পোৱা চিনেমা দুখন আহি আছে এক প্ৰতিঘাত 6 ডিচেম্বৰত আহিব অলপ দিন পাছত আহিব ৰাইনো এক্সপ্ৰেছ আমি দুইটাই আছোঁ যদি আপোনালোকে এই আমাৰ চিনেমাৰ উদ্যোগটোক ভাল পায় আমাৰ শিল্পীসকলক ভাল পায় এই কেক ভাল পায় তেতিয়াহ'লে এবাৰ আপোনালোকৰ ব্যস্ততাৰ মাজতো চাই মোক অমৃতা আমাৰ শিল্পীসকলক আপোনালোকে যেন উৎসাহ জনায় চাবনে একদম দিল খুচ হৈ গৈছে থেংক ইউ আমি বেছি আৰু দীঘল নকৰোঁ আমি অনুষ্ঠান সামৰণি মাৰিছোঁ এই মঞ্চৰ পৰাই সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱকো শ্ৰদ্ধা জনাইছোঁ গুৰুজনৰ আদৰ্শৰে সদায় আমি আগুৱাই যাম আৰু সেই লক্ষ্য আগত ৰাখি সদায় জীৱনৰ বাটত আমি আগবাঢ়িম বহুত বহুত ধন্যবাদ আও হৰি থেংক ইউ